মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে অক্টোবৰৰ 2 তাৰিখ আৰু আমাৰ SSLC বা HSৰ বাবে মাত্ৰ 4 মাহ। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আমাৰ হাতত আছে। যদি ফেব্ৰুৱাৰীত এক্সাম হ'ব বুলি ধৰো, এই 4 মাহৰ যদি ডে হিচাপে ধৰো, 30 days into 4 equal 120 days। 120 দিনৰ যদি 6টা সাবজেক্ট পঢ়িব যাওঁ, তেন্তে 20 দিনকে পঢ়িব। এটা সাবজেক্ট আমি 20 দিন পাইছো। এই 20 দিন যথেষ্ট হয়নে এক্সামৰ বাবে? এটা সাবজেক্টৰ অনলি কুৱেশ্যন আনসাৰ বিলাক মুখস্থ কৰাই নহয়, ভালদৰে কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব। কুৱেশ্যনৰ আনসাৰ বিলাক ডেপথত পঢ়িব লাগিব। 20 দিন কিন্তু বহুত নহয়। 20 দিনত এটা সাবজেক্ট শেষ কৰাটো ইমান ইজি নহয়। এতিয়া আমাৰ কুৱেশ্যন বিলাকৰ প্যাটাৰ্ণো চেঞ্জ হৈছে, গতিকে কিতাপৰ চেপ্টাৰ বিলাক লাইন টু লাইন পঢ়াটো দৰকাৰী। এতিয়া যদি ভালদৰে নপঢ়া, পৰীক্ষাৰ আগত পঢ়ি লাভ নাই। যদি বাবা পৰীক্ষাৰ আগত খোৱা বোৱা ভাত দিও পঢ়িম, তথাপিও কিন্তু নহ'ব। যিসকলে ভাবিছা ভাল এটা ৰিজাল্ট কৰিম, সিহঁতে এই 4 মাহ ভালদৰে পঢ়িবই লাগিব। এতিয়াৰ পৰাই ভালদৰে লাগি থাকা, এতিয়াৰ পৰাই ভালদৰে ষ্টাডি কৰি থাকা আৰু তোমালোকে ৰিভিজনৰ বাবে এটা মাহ ৰাখিবাই। যিসকলে আগতীয়াকৈ ষ্টাৰ্ট কৰিছা, তেওঁলোকে 2টা মাহ ৰিভিজনৰ কাৰণে ৰাখিবা। সকলোৱে ভালদৰে পঢ়ি থাকা। অল দা বেষ্ট।